হাই ফ্ৰেণ্ডছ, মই অভি আপোনালোকলৈ লৈ আহিছোঁ কেইজনমান অসমৰ বিশিষ্ট কবি সাহিত্যিকৰ ছদ্মনাম। আহক তেন্তে আমাৰ আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা, তেওঁৰ ছদ্মনাম হৈছে বীণা বৰুৱা। ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া, তেওঁৰ ছদ্মনাম হৈছে সঞ্জয় আৰু প্ৰিয় বন্ধু। ডক্টৰ হীৰেণ গোহাঁই, তেওঁৰ ছদ্মনাম হৈছে নিৰঞ্জন ফুকন। নিৰ্মল প্ৰভা বৰদলৈ, তেওঁৰ ছদ্মনাম হৈছে নীলা বাইদেউ। ইন্দিৰা গোস্বামী, তেওঁৰ ছদ্মনাম হৈছে মামণি ৰয়ছম গোস্বামী। লক্ষ্মীনাথ বেজবৰুৱা, তেওঁৰ ছদ্মনাম হৈছে কৃপাপৰ বৰবৰুৱা। নৱকান্ত বৰুৱা, তেওঁৰ ছদ্মনাম হৈছে এখুত ককাইদেউ, হীমা দত্ত আৰু ন আইতা। ৰজনীকান্ত বৰদলৈ, তেওঁৰ ছদ্মনাম হৈছে ভোলাই শৰ্মা। ৰেৱতী মোহন দত্ত চৌধুৰী, তেওঁৰ ছদ্মনাম হৈছে শিলভদ্ৰ। সুৰেন্দ্ৰ নাথ মেধি, তেওঁৰ ছদ্মনাম হৈছে সৌৰভ কুমাৰ চলিহা। সৈয়দ আব্দুল মালিক, তেওঁৰ ছদ্মনাম হৈছে অজগৰ আৰু স্বামী অভঙানন্দ। ভিডিঅ'টি কেনে লাগিলে জনাব, আৰু যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায়। জয় আই অসম।